এই মুহূৰ্তত ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। অহা 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। গতিকে মেট্ৰিকৰ ফলাফল সম্বন্ধে গুগলত আহি আছে বিভিন্ন ধৰণৰ নিউ আপডেট। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ টপিকখন তোমালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট টপিক। তো তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ প্ৰথমৰ পৰা সম্পূৰ্ণ চাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্টসমূহ আৰু লগতে মাৰ্কশ্বিটসমূহ কিদৰে ডাউনলোড কৰিবা, ক'ত ডাউনলোড কৰিবা, সেই বিষয়ে মই আজিৰ ভিডিঅ'খনত আলোচনা কৰিম। প্ৰথমতে মই তোমালোকক জনাব বিচাৰো যে সেবাৰ ফালৰ পৰা তোমালোকৰ কাৰণে 14টাকৈ নতুন ৱেবছাইট মুকলি কৰি দিয়া হৈছে। তো এই ৱেবছাইটসমূহ 7 জুন পুৱাত 10 বজাৰ লগে লগে মুকলি হ'ব বুলি সেবাৰ তৰফৰ পৰা জানিব দিছে। তো মই ইয়াৰ আগতেও এই বিষয়ে ভিডিঅ' বনাইছিলোঁ যে তোমালোকে ক'ত কেনেকৈ তোমালোকৰ ৰিজাল্টসমূহ ডাউনলোড কৰিবা আৰু লগতে তোমালোকে সেবা ৰিজাল্ট 2022 এই এপটো ডাউনলোড কৰি দিবা। এই এপৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছিলোঁ। HSLC এক্সামিনেশ্যন 2022, আসাম হাই মাদ্ৰাছা এক্সামিনেশ্যন 2022। তো ইয়াতে 14টা ৱেবছাইটৰ ভিতৰত 1 নম্বৰ হ'ল resultseba.online.org, 2 নম্বৰ result assam nic.in, 3 নম্বৰ indiaresults.com, 4 নম্বৰ results শিক্ষা, 5 নম্বৰ আসাম শিক্ষা, 6 নম্বৰ assam online.in, 7 নম্বৰ exam ets.com, 8 নম্বৰ schools9.com, 9 নম্বৰ iresults.net, 10 নম্বৰ assamjobalerts.com, 11 নম্বৰ assamresult.in, 12 নম্বৰ necrar.com, 13 নম্বৰ jagran.com, 14 নম্বৰ vidyavishon.com ইত্যাদি।